বোকাখাততো এইবাৰ জুৱাৰ আড্ডা। নৱপ্ৰজন্ম সম্পূৰ্ণৰূপে জুৱাৰ গ্ৰাসত। বোকাখাতত এই জুৱা বহুত দিনৰ পৰাই প্ৰশাসনৰ চকুৰ আগতে হৈ আছে। এতিয়াও কিন্তু প্ৰশাসন নিমাত। ফটোত দেখা এই মানুহজন আমটেঙাৰ সীতাৰাম দলে। এই মানুহজনৰ তত্বাৱধানত এই জুৱা বৰ্তমানো চলি আছে। এতিয়া কথা হ'ল প্ৰশাসনে ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'বনে নে আগৰ দৰেই এই জুৱা চলি থাকিব।